কি কৰিব আমি খং নকৰোঁ, মইতো আপোনাক ভালকৈ কৈ আছোঁ। আপুনি মোক বেলেগকৈ সোধক কি বেয়া পাব পাৰে, কাৰণ আপোনাৰ যিহেতু আপোনাক প্ৰশ্ন সুধিছোঁ, আপুনি বিৰোধী পাইছে। যোন মণ্ডলে কৈছে আপোনাক, মইতো এগৰাকী ভোটাৰ, আপুনি আপোনাক জানিবৰ মোৰো অধিকাৰ আছে। আপোনাৰ যোন মণ্ডলে কৈছে সেই মণ্ডলক মাতি আনক। মই মানে ইমান মানে পিকুলিয়াৰভাৱে নকওঁ, মই যি ক'ম স্পষ্টকৈ ক্লিয়াৰকৈ ক'ম, যাতে ৰাইজে বুজি পায় বস্তুটো। আমি অসমত বিজেপি, UPPL, AGP লগ লাগি পেলাই আমি চৰকাৰ বনাবলৈ গৈ আছোঁ। ভেৰি চিম্পল, এই যে BTR অঞ্চলত 12খন চিটত বিজেপি 4টা আৰু UPPL 8টা। মই স্পষ্টকৈ কৈ আছোঁ, ৰাইজে যাতে বুজি পায় আৰু গম পায় মোৰ কথাখিনি। আমাৰ প্ৰচাৰটো এই কেইদিনমান আগত, 2-3 মাহমান আগতে BTR ইলেকশ্যন হৈ গ'ল। তো BTR ইলেকশ্যন হৈছে, চৰকাৰ কোনে বনাইছে? বিজেপি, UPPL আৰু GSP। বিজেপি, UPPL, GSP যে চৰকাৰ বনাইছে, কেনেকৈ বনাইছে? আমি জয়ী হৈছোঁ, ৰাইজে আমাক ভোট দিছে, যাৰ কাৰণে আমি চিট পাবলৈ সক্ষম হৈছোঁ আৰু চৰকাৰ বনাইছোঁ। তেনেকুৱা 3টা মাহ পিছত আকৌ ইলেকশ্যন, MLA ইলেকশ্যন, অসম চৰকাৰ বনোৱা ইলেকশ্যন ইয়াতে ঘোষণা কৰা হ'ল। তো যোন সমষ্টিত আমাৰ UPPL জিকি আছে, বিজেপি দল জিকি আছে আৰু GSP জিকি আছে, এই কৰ্মীবিলাকতো সেই দলতেই ভোট মাৰিব না। তো আমি BTRত আমি চৰকাৰ বনাইছোঁ, তাৰমানে BTR অঞ্চলত 12খন চিট যে আছে, এই 12খন চিট আমাৰেই হ'ব, আমি জিকিম। আৰু আমাৰ যিটো বিৰোধী দল BPF দল, আপুনি ভালদৰে গম পায় যে BTR অঞ্চলত UDF মুক্ত, কংগ্ৰেছ মুক্ত। 40খন আসন আছিলে BTR অঞ্চলত, 40খন আসনৰ ভিতৰত এখন আসনো কংগ্ৰেছ দলত নাই বা কংগ্ৰেছ প্ৰাৰ্থী নাই, UDFৰ নাই, তাৰমানে 0 ভেলুলেছ। তো সেই UDFৰ লগত BPF এলায়েন্স কৰি ইলেকশ্যন খেলি আছে। তেতিয়াহ'লে কিমানটা ভোট পাব আৰু কি হ'ব? তাৰমানে তেখেতসকলৰ মানে কৰ্মী নাই, দলৰ কৰ্মী নাই। আৰু BPFৰ দলৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে যোনে এইটো আমাৰ ভাৰতবৰ্ষত এটা ইতিহাস ৰচি দিছে, তামোলপুৰৰ যোন প্ৰাৰ্থী আছিলে, তেখেত ৰানিং অৱস্থাতেই চাৰেণ্ডাৰ হৈ গ'ল। তেখেতে কিয়, এজন কেণ্ডিডেট কিয় চাৰেণ্ডাৰ হয়? যেতিয়া ভাবে যে মইতো নেজিকো, মোৰ বেছেই নাই, কিবা নাই, চৰকাৰ বনাব বিজেপি, তেনেহ'লে মই কিয় থাকিম ইয়াতে? ভাল হ'ব মই গুচি যাওঁ বিজেপিত, বিজেপি দলৰ লগত লগ লাগি পেলাই অসম চৰকাৰৰ লগত লগ লাগি পেলাই দেশৰ উন্নতি কৰোঁ, ৰাজ্যৰ উন্নতি কৰোঁ, সেইটো চিন্তা কৰি পেলাই তেখেত আহি গৈছে। তো আমাৰ প্ৰচাৰ যোৱা দিনত যেনেকুৱা আছিলে, BTR ইলেকশ্যনত যেনেকুৱা আমি প্ৰচাৰ চলাই ইয়াতে চৰকাৰ বনাইছোঁ, ছেম তদ্ৰুপ আমি এইবাৰো এনেকুৱাই মানে মবিলাইজেশ্যন কৰি আছোঁ। এনেকৈ আমাৰ প্ৰচাৰ, আৰু অহা দিনত মানে 29 বুলি কথা নহয়, 28 বুলি কথা নহয়, 30 বুলিও কথা নহয়। কোকৰাঝাৰ জিলাত 3টা কেণ্ডিডেট, 3জন কেণ্ডিডেট, 3টা সমষ্টি আমি আৰামছে মানে বিজেপি, UPPL মিলি দখল কৰিম। ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি মুক্তৰ এক অভিসৰ লৈ ৰাজনীতিত আহি আজিৰ দিনত BTR চৰকাৰখন গঠন কৰিলে। ইয়াৰ পূৰ্বে বিজেপিৰ লগত যিহেতু আপুনি বিজেপিৰ এগৰাকী EM, তো সেই হিচাপে কি ক'ব যে আজিৰ দিনত আপোনালোকৰ এই যিটো 29 নং পশ্চিম বিধানসভা সমষ্টি, তাত UPPLৰ পৰা এগৰাকী দুৰ্নীতিগ্ৰস্ত ব্যৱসায়ী যি ঠিকাদাৰক টিকট দিলে। ইতিমধ্যে এই সম্পৰ্কে ৰবিৰাম নাৰ্জাৰীয়েও যোৱাকালি এক মিটিঙত ইয়াতে মুকলিভাৱে কৈছে, আজিৰ দিনত দুৰ্নীতিগ্ৰস্ত হৈ গৈছে। ৰবিৰাম নাৰ্জাৰী কৈছে আজিৰ দিনত। যেতিয়া মনোৰঞ্জন ব্ৰহ্ম আগতে তেখেতৰ লগত মিলাই আছিল, তেতিয়াতো দুৰ্নীতিগ্ৰস্ত নাছিলে। আজিৰ দিনত এই কথাটো কিয় ওলায় যে মনোৰঞ্জন ব্ৰহ্ম দুৰ্নীতিগ্ৰস্ত, দুৰ্নীতি কৈছে? নহয়, ফাইল আনিছে, ফাইল কল কৰা হৈছে, কিন্তু ইতিমধ্যেতো কোনো জাজমেণ্ট হোৱা নাই যে সঁচাকৈ এইটো কাৰাপশ্যন হৈছে, দুৰ্নীতি কৰিছে নে নাই। এইটোতো মুখৰ কথা না। মানুহে গেছ কৰি পেলাই এতিয়া সন্দেহ কৰিছে যে হয়তো মনোৰঞ্জন, কাৰণ তেখেতে ডাঙৰ ডাঙৰ কাম কৰিছে, ডাঙৰ ডাঙৰ ঠিকা কৰিছে, চকুটো সেই মানুহটোৰ ওপৰতেই আছে। তো এনেকুৱা ডাঙৰ ডাঙৰ কাম কৰা মানুহটো বহুতো বেলেগ আছে, তেখেতসকলৰতো এনেকুৱা নাই। মনোৰঞ্জন ব্ৰহ্ম তেখেত এজন ব্যৱসায়ী মানুহ, কণ্ট্ৰেক্টৰ মানুহ, তেনেকুৱা আৰু বহুত কণ্ট্ৰেক্টৰ BTR অঞ্চলত আছে। কিন্তু তেখেত মানে মই যিটো জানো, মই জানামতে তেখেত এজন ভাল মানুহ, তেখেত নিৰপেক্ষ মানুহ আছিল, না কোনো UPPL না কোনো বিজেপি।
কাৰণ যোন কণ্ট্ৰেক্টৰ হয় তেখেত কোনো পক্ষপাতি নাথাকে, ব্যৱসায় যোন চৰকাৰ আহিব সেই চৰকাৰৰ লগত মিলি কাম কৰে। তো এতিয়া তেখেতক চাইছে যে নহয় বিজেপি চৰকাৰ ইমান দিন মই বিজনেছ কৰিছোঁ, ৰাইজৰ কাম কৰি মানে ৰাইজৰ কাম কৰিবলৈ আমি মানে মোৰ তাৰ মনটো এনেকুৱা সাজু হৈছে যে অহা দিনত ৰাইজৰ কাম কৰিব, ব্যৱসায় বহুত কৰিছে। ইউপিপিএলে যে কেছ দিছে 18খন ফাইল জব্দ হৈছে, এইটো মানে 18খন ফাইলে মনোৰঞ্জনৰ নহয়, 18খন যে ফাইল তাতে কল কৰি লৈ যোৱা হৈছে গোটেই ফাইল মনোৰঞ্জনৰ ফাইল নহয়, বেলেগৰো ফাইল আছে তাতে, বেলেগ কণ্ট্ৰেক্ট মনোৰঞ্জনৰ আছে। কিন্তু এইটো চোৱা হ'ব সঁচাকৈ তাতে দুৰ্নীতি হৈছে নে নাই। তো এইটো জাজমেণ্ট যেতিয়া ওলাব, যেতিয়া স্ক্ৰুটিনি হ'ব, এনকুৱাৰী হ'ব, তেতিয়াই গম পোৱা যাব। তো এতিয়ালৈকেতো কোনো এনকুৱাৰী হোৱা নাই বা জাষ্ট খালি ফাইলটো কল কৰিছে। ৰবিৰামে কৈছে এটা কথা কি যে চৰকাৰৰ লগত থাকিলে এই দোষমুক্ত হ'ব বুলি, সেইকাৰণে নহয় টিকটো সেইকাৰণে ইউপিপিএলে প্ৰদান কৰিছে, ধনবল বাহুবল নহয়। মনোৰঞ্জন ব্ৰহ্ম ইতিমধ্যে মিডিয়াৰ ওচৰত কৈছে যে মই এতিয়া ৰাইজৰ সেৱা কৰিব বিচাৰোঁ, সমাজ মানে ইলেকশ্যনৰ মানে টিকেট লোৱাৰ আগতেই তেখেতে ছিগনেল দি আছিলে, আমাৰ ইলেকশ্যনৰ আগতেই ছিগনেল দি আছে। ময়ো এজন ব্যৱসায়ী আছিলোঁ, ময়ো এজন কণ্ট্ৰেক্টৰ আছিলোঁ, ময়ো যেতিয়া বিজেপিত জইন কৰিছিলোঁ তেতিয়া মানুহে কৈছে যে ময়ো কৰাপশ্যন কৰিছোঁ, ভয়ৰ কাৰণে বিজেপিত জইন কৰিছোঁ। তাৰপিছত কি কোনোতো ফাইল ওলোৱা নাই, কোনো এনকুৱাৰী হোৱা নাই, একো হোৱা নাই। তো সেইটো নহয়, এইটো বিৰোধী পক্ষৰ এটা হেৰি থাকে যে এতিয়া ইস্যু থাকে। তো সেইকাৰণে এইবিলাক আমাৰ চকু দি লাভ নাই। আৰু মনোৰঞ্জন ব্ৰহ্মৰ যদি দুৰ্নীতিগ্ৰস্ত মানুহ হ'লেহেঁতেন, কাৰাপশ্যন কৰা মানুহ হ'লেহেঁতেন, তেনেহ'লে আজিৰ দিনত তাৰ ইমান জনপ্ৰিয়তা নহ'লেহেঁতেন। আজি গোটেই মানুহ তাৰপিছত আজি যদি ৰবিৰাম নাৰ্জাৰীয়ে দুৰ্নীতি কৰা নাই, কাৰাপশ্যন কৰা নাই, তেনেহ'লে ৰবিৰাম নাৰ্জাৰীৰ পাছফালে মানুহ কিয় নাই? তেনেহ'লে তাৰ পিছফালে মানুহ থাকিব লাগিছিল। মই যদি বেয়া মানুহ, মই যদি সমাজৰ বেয়া কাম কৰিছোঁ, দুৰ্নীতি কৰিছোঁ, তেনেহ'লে মানুহে মোক বেয়া পাব, মোৰ লগততো নাথাকিব। চবেইতো আৰু ধনৰ লালচী নহয়, লোভী নহয় যে ধন দি মানুহ কিনি ল'ব পাৰে। তো মনোৰঞ্জন ব্ৰহ্ম পাৰ্চনেলি এজন ভাল মানুহ, তাৰ মনটো ভাল, উদাৰ ভাল, আৰু সমাজৰ কাম কৰিব পাৰিব, যাৰ কাৰণে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আজি এই 29 নম্বৰ চিনত বেংগলী, ৰাজবংশী, মুছলমান, বড়ো যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে সব আহি পৰি লাগিছে মনোৰঞ্জন ব্ৰহ্ম জিকাবৰ কাৰণে। জয় হোৱাটো নিশ্চিত। এইটো নট অনলি 29 মনোৰঞ্জন ব্ৰহ্ম, এইটো আপোনাৰ 30 প্ৰমীলা ৰাণী ব্ৰহ্ম হাৰিব, ভালকৈ ভোটত হাৰিব। এইটো আপুনি মিডিয়াৰ ওচৰত মই কৈ দিলোঁ। হয়, চৰকাৰটো আমাৰ হৈছেই আপাৰত আৰু মিডিল ফেজ, ফাৰ্ষ্ট ফেজ আৰু মিডিল ফেজ যিটো ইলেকশ্যন হৈছে ছেকেণ্ড ফেজ, সেইটোত আমি এক্সিট পল বা এনালাইচিছ আমি কৰিছোঁ ইতিমধ্যে যে আমি বিজেপি কেইটা চিট পাম। তো এতিয়া ইয়াৰ পৰা আমি যিমান পাওঁ এইবোৰ বোনাছ চৰকাৰ ইতিমধ্যে হৈ গৈছে আমাৰ। তো সেইকাৰণে আমাৰ টেনশ্যন নাই। বিজেপি ইউপিপিএলৰ চৰকাৰ হৈছে, এজিপি চৰকাৰ হৈছে। অহা দিনত ৰাইজৰ কাম কৰিব লাগে ভালকৈ। আমি যিবিলাক প্ৰতিশ্ৰুতি দিছোঁ বা অহা দিনত যিবিলাক কাম কৰাৰ আমাৰ উদ্দেশ্য আছে, টাৰ্গেট আছে, সেইবিলাক আমি যৌথভাৱে ইউপিপিএল আৰু বিজেপি মিলাই বিটিআৰত কাম কৰিম। এইটোতো হ'ব, এইটোতো নৰ্মেল কথা। গাড়ী ভাড়া দিব এই ইয়াতে বিৰোধী পক্ষৰ মানুহ সোমাই যায় পুচিং মাৰিবৰ কাৰণে, গম পাইছে? তো গাড়ী ভাড়াৰ ইমান মানুহ আমাৰ বুথৰ মানুহ থাকে, বুথৰ মানুহত আৰু বেলেগ মানুহ সোমাই যায়, সোমাই পেলাই ইস্যু বনাই যায়। মণ্ডলেও এটা অভিযোগ কৰিছিলে যে কিছুমান দালাল প্ৰকৃতিৰ মানুহ ইয়াতে। শুনক, মই এইবিলাক মই নহয়, এইবিলাক কথা ভেলুলেছ কথা। আপোনালোকৰ সাংবাদিকৰ ওচৰত মই কথা কৈছোঁ, আপোনাৰ এটা ৱেইট আছে, এটা ষ্টেটাছ আছে। এইবিলাক চেনেলৰ ওচৰত যদি আপুনি গাড়ী ভাড়া চাৰি ভাড়াৰ কথা কয়, তেনেহ'লে আপোনাৰ এইটো ৱেইটটো কমে। কিন্তু আপুনি ধনবল পাব, গাড়ী ভাড়াৰ কথা কিয় আনে আপোনালোকে? এইটোতো সৰু কথা। এইবিলাকতো মিডিয়াৰ ওচৰত কোৱা কথা নহয়। আপোনালোকে ইস্যু কওক যে আমি অহা দিনত কি কৰিম, চৰকাৰ বনাই কি কৰিম, ৰাইজৰ কি কৰিম। এতিয়া মিটিঙত যায় গাড়ী ভাড়া নাপায়, এইটো আপুনি নহয়, এইটো কোনো ইস্যু নহয়। এইবিলাক এতিয়াতো বিৰোধী থাকিবই, বিৰোধীৰ ওচৰত গৈ কেমেৰা ধৰিলোঁ, গাড়ী ভাড়া পোৱা নাই, অমুক পোৱা নাই, তেখেতসকলক কাণমন্ত্ৰ দি পঠাই দিয়ে যে এনেকুৱা এটা কেৱাজ লগাই দিয়ে, কেৱাল লগাই দিয়ে। ইয়াতে কোনো যদি আমাৰ এনেকুৱা হয় তেনেহ'লে আপুনি নিজে চাব, তেনেহ'লেতো আমি হাৰিম। আজি ইয়াতেও আমি দেখিলোঁ যে বহুতে আপোনাক অভিযোগ কৰি আছিলে যে আপুনি তেনেকৈ দিব পৰা নাই। মই কিয় দিম? মই কোন হয়? মই ভাড়া দিয়াৰ কোন? মোক কিয় সোধে? আপুনি ষ্টেয়াৰিং কমিটিৰ চেয়াৰমেনৰ হাতত পইচা থাকে নেকি? এইটো কেচিয়াৰৰ লগত কথা। মোৰ তাতে কিয় বিচাৰে? তাৰমানে যেতিয়া মোদীৰ প্ৰগ্ৰাম হৈছিলে আপুনি সেইটো মই ইনচাৰ্জ, আই ৱাজ ইনচাৰ্জ অফ দেট প্ৰগ্ৰাম। মই মোদী প্ৰগ্ৰাম ইনচাৰ্জ আছিলোঁ, সেইটো মই কেচিয়াৰো আছিলোঁ, সেইটো মই কেচিয়াৰো আছিলোঁ। কিন্তু আৰে আমি কমিটি বনাই দিছিলোঁ। আমি যেতিয়া হৈছে মই নিজে দিয়া নাই, আমাৰ কমিটি হৈছিল, চাব ডিভিজন কমিটি, ডিষ্ট্ৰিক্ট জিলা কমিটি, আমাৰ কমিটি হৈছিলে। তো সেইটোত আমি ভগাই দিছিলোঁ গাড়ী মানুহ, গাড়ী ভাড়া চাৰি ভাড়া। কিন্তু এইটোত যিটো হয় প্ৰগ্ৰামত প্ৰাইমাৰী লেভেল, ব্লক লেভেল, সেইটোৰ কাৰণে মই EM হিচাপে আহি গাড়ী ভাড়া দিম নেকি? চবেই আহি মোৰ তাত বিচাৰে, চবেই আহি মোৰ তাত বিচাৰে, মই কিমান মানুহক দিম?
দায়িত্ব দিয়া হৈছে ব্লকৰ মানুহক দায়িত্ব দিয়া হয় ব্লকৰ প্ৰাইমাৰী মানুহবিলাকক আনাৰ কাৰণে ব্লকে অলৰেডি দায়িত্ব দিয়া হয় এতিয়া ব্লকে যদি নিদিয়ে সেইটোৰ কি দায়ী জগৰীয়া কি এম হ'ব নেকি এইটোতো নহয় তো মানুহে সজোৱা বস্তু আমাৰ এইবিলাক শুনক ডাঙৰ কিবা ষ্টেডিয়ামত যদি খেল হয় না এই বুটুল ঢেলাঢেলি অলপ হ'বই গম পাইছে কাৰণ এটা ষ্টেডিয়ামত দুটা পক্ষৰ মানুহ থাকে ইণ্ডিয়া পাকিস্তান খেলা হ'লে পাকিস্তানৰ ছাপোৰ্টাৰো থাকে ইণ্ডিয়ান ছাপোৰ্টাৰো থাকে কিন্তু ষ্টেডিয়াম এটাই থাকে সেইকাৰণে বুটুল ঢিলাঢিলি ভাঙা ভাঙি থাকেই তো সেইকাৰণে আমাৰ এইটো 29 এইটো এটা ষ্টেডিয়াম এই ষ্টেডিয়ামত বুটুল ভাঙা ভাঙি ঢিলাঢিলি থাকিবই সেইটো লৈ যদি ভাবোঁ যে আমাৰ দলৰ তাৰ হেৰি এনেকুৱা নহয় বুজিছে এইটো লাষ্ট অফত ৰেজাল্ট পাই যাব যে এইটো ইলেকশ্যন ইলেকশ্যন মানে ফেষ্টিভেল BTR ইলেকশ্যন মানে মই আজি আপোনালোকক সাংবাদিকৰ ওচৰত ক'ব বিচাৰোঁ মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চে BTR ইলেকশ্যন মানে এটা মেলা উৎসৱ মানুহ এইটো বাদ চাই থাকে আমাৰ BTRত 3টা ইলেকশ্যন হয় মানুহৰ কাম দাম নাই সব ইলেকশ্যন গাড়ী অমুক তমুক কাৰ পৰা কিমান পইচা পাম এনেকুৱা কিন্তু এনেকুৱা হিচাপত নহয় যাৰ কাৰণে আমি এইবিলাক দূৰ কৰিবৰ কাৰণে আমি নতুন এটা পলিচি বনাই আছোঁ সেই পলিচিৰ সেইকাৰণে বাধা পৰি আছে গাড়ী ভাড়া দিয়া নাই অমুক দিয়া নাই তমুক দিয়া নাই গাড়ীয়ে কোনোবা লৈ যাব 10টা হিচাপ দিব 20টা কোনোবা লৈ যায় 20টা হিচাপ দিয়ে 40টা আপুনি এই জেগাত আহক আপুনি নিজে বুজি পাব আপুনি তো এনেকুৱা এইটো ধৰি আছে সেইকাৰণে ফিল নকৰে আপুনি আমাৰ তাত আহক তেনেহ'লে গম পাব না অহংকাৰৰ কথা নহয় কিয়ৰ অহংকাৰ আপোনাক মই ৰাইজৰ কথা নহয় আপুনি এতিয়া আমাৰ ৰাইজে বনাইছে মোৰ ৰাইজৰ লগত ঠিকেই আছে যাৰ কাৰণে মই অভিযোগ বিভিন্ন ধৰণৰ অভিযোগটো দিব বিৰোধী অভিযোগ নিদিব আপুনি যিজনে অভিযোগ দিব বিৰোধী অভিযোগ দিব আপোনাৰ ভাই মাতৃ যিটো অভিযোগ দিব আপোনালোকে যিটো কয় যে আপোনালোকে ভোটাৰে আপোনাক ভোট দিছে সেই ভোটাৰে যেতিয়া অভিযোগ দিব তেতিয়া বিৰোধী হৈ যাব কৈ কোন ভোটাৰে ভোট দিছে ইয়াতে 70,000 ভোটাৰ আছে আপুনি গম পাইছিলে আপুনি শুনক আপুনি ভালকে কথা সোধক তাৰপিছত বুজি লওক মোৰ সমষ্টিত 70,000 ভোটাৰ আছে মোৰ 70,000 ভোটাৰ আছে মই কিমান পাবলৈ সক্ষম হৈছোঁ মই কিমান ভোট লৈ জিকিছোঁ 20,000 ভোট আৰু 50,000 ভোট কি মোৰ বিৰোধী নহয় বিৰোধী হ'ল আপোনাক আপুনি কি এতিয়া সমষ্টিত বিৰোধীক চাই নহয় আপুনি সেই বিৰোধী মানুহবিলাক আহি যদি কয় আমি ভাড়া পোৱা নাই আপুনি সেইটো মোৰ তাত কিয় টানে আপুনি 70,000 ভোটাৰ মোৰ সমষ্টিত আছে 70,000 ভোটাৰৰ তাত মই কি 70,000 ভোট পাইছোঁ নেকি ৰাইজৰ এতিয়া প্ৰতিনিধি গতিকে আপোনাৰ যোনে ভোট দিয়া নাই ইও তাৰ কাৰণে আপুনি চিন্তা কৰিব প্ৰতিনিধি হে মোৰ প্ৰতিনিধি সমষ্টিৰ মই ৰাইজৰ ৰাস্তা বনাম মই কালভাৰ্ট বনাম স্কুল বনাম কিন্তু তেখেতক মাতি কিনে মই পইচা নিদিওঁ এতিয়া তেনেহ'লে গাড়ী ভাড়া আপুনি কৈ আছে গাড়ী ভাড়া আপুনি যদি এতিয়া গাড়ী ভাড়া ক'লে হ'ব নেকি চিন্তা কৰে আপুনি এইটোত ভুল কৰিছে বুলি মানি লয় নহয় কিহৰ ভুল কোনো ভুল নহয় যদি ভুল নহয় তেনেহ'লে আপুনি বিৰোধী বুলি মানি ল'ব যে বিৰোধিতা আছে আপোনাৰ ভোট দিয়া নাই বিৰোধী হয় বিৰোধী কাৰণেতো আমাক ভোট দিয়া নাই বিৰোধী আপুনি এইটো কথাটো কিয় উল্টা কৈ আছে মই বুজি পোৱা নাই আপুনি আপোনাৰ কথাৰ ওপৰতে কথাখিনি নহয় আপোনাৰ কথা ৰেকৰ্ড মানে আপুনি কি কৈছে গাড়ী ভাড়া লৈ উঠিছে আপুনি ইয়াতে আহিছে আমাৰ মনোৰঞ্জন ব্ৰহ্মৰ সমষ্টিৰ কথা লৈ পেলাই আপুনি ইয়াতে আহিছে কিয় আপুনি সুধিব যে ইয়াত অহা দিনত কি কাম হ'ব মনোৰঞ্জন ব্ৰহ্ম কি জিকি হ'ব ব্ৰহ্মৰ এইখন আপোনাক যে ইণ্টাৰভিউ লোৱা হৈ আছে এইটো কাৰণটো হ'ল আপোনাৰ পৰা অভিযোগ আছে যে আপোনাৰ মণ্ডল বা হেৰিৰ লগত আপোনাৰ কোঅৰ্ডিনেশ্যনটো নাই আপুনি পলাই থাকে কোনে কৈছে এইটো পলাই থাকিলে মই ইয়াতে থাকোঁ বিৰোধী বুলি ক'ব কিন্তু আপোনালোকৰ মণ্ডলৰ মানুহে কৈছে এইটোতো ক'ব এইটো আপোনাৰ কথা এইটো আমি মিটিং কৰি আছোঁ যিসকল তাৰমানে আপোনাৰ বিৰুদ্ধে ক'ব তেওঁলোক আপোনাৰ বিৰোধী ক'বইতো বিৰুদ্ধে কোৱা মানুহটো বিৰোধী ভোট দিলেও যদি আপোনাৰ কিবা বেয়া দেখে আপুনি ক'ব নোৱাৰে তাৰমানে কি আপুনি তাৰমানে আপোনাক এই যে ইয়াৰ নিচিনা হৈছে এইটো এই যে কি আমাৰ বদৰুদ্দিন আজমল চাচাৰ কি হৈছিল জানি এনেকুৱা হৈছে কেনেকুৱা বদৰুদ্দিন আজমলক কিবা সুধিছিল পিছত খং উঠি গৈছে